নমস্কাৰ বন্ধুসকল, কি খবৰ? মই মুকুট আৰু আপোনালোকে চাই আছে মুকুট এছএমএছ ব্লগ এণ্ড টেকনিকেল ইউটিউব চেনেল। আজি যিহেতুকে দেৱালী, মই ভাবিছোঁ অলপমান ফুৰি আহোঁ আৰু আপোনালোককো ফুৰাই লওঁ। তো বহুত কেইঠাইত যাই আছোঁ মই বৰ্তমান। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মানে বলক। আৰু এতিয়া মোৰ লগত যাব এই দুটা মোৰ লগ, আৰু দেখুৱাইছোঁ কোন কোন আছে মোৰ লগত। তো দেখুৱাৰ আগতে আপোনালোকক এটা কথা কওঁ, যিহেতুকে আজি দেৱালী সকলো আজি উদযাপন কৰিব ধুমধামেৰে, কিন্তু ধুমধামেৰে নহয়, পোহৰেৰে আপোনালোকক উদযাপন কৰক দেৱালীটো। যিহেতুকে দেৱালী হৈছে পোহৰৰ উৎসৱ, কিন্তু যিবোৰ ফটকা, এইবোৰ ফটকাৰ ভিতৰত আপোনালোকে যিটো প্ৰদূষণ, মানে শব্দ প্ৰদূষণ, সেই প্ৰদূষণটো কমাই ৰাখক, যিমান পাৰে কমাই ৰাখক, ফটকা নুফুটাব। আৰু যিহেতু এইটো পোহৰৰ উৎসৱ হয়, চ' পোহৰ কৰি ৰাখক আপোনাৰ গাঁওখন, আপোনাৰ ঘৰখন আৰু আপোনাৰ মনটো। মানে এতিয়া আমি গৈ আছোঁ বহুকেইটা মন্দিৰত, আমাৰ ওচৰে পাঁজৰে থকা বহুকেইটা ধুনীয়া ধুনীয়া মন্দিৰত যাই আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, দেখুৱাই যাম আপোনালোকক। মানে কথাটো হ'ল কি, যেতিয়াৰ পৰা আহিছোঁ না, তেতিয়াৰ পৰা এইটো যে দেখিবলৈ পাইছে আপোনালোকে, এইটো এই কাণত এইটো লৈ পেলাই কাৰোবাৰ লগত মানে কথা পাতিয়ে আছে, গম নাপাওঁ মানে কি পায়। তো বাদ দিয়ক এইবোৰ, আৰু চাওক কি ধুনীয়া যিটো ধানৰ পথাৰ, ধাননি পথাৰৰ দৃশ্য, সেয়া চাওক আপোনালোকে। তো আহি পেলাই পালোঁ মই বৰ্তমান ইয়াৰ যিটো মন্দিৰৰ গেট হয়, সেই গেটখন পাইছোঁ। তো আপোনালোক দেখুৱাম প্ৰতিটো দৃশ্য, আৰু আমি দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু চাই যাওক। তো সেইফালে আছে, দেখিবলৈ পাইছে আপোনালোকে, ইয়াৰ যিখন গেট হয়, ইয়াৰ পানাৰা মন্দিৰৰ সেই গেটখন আছে এইফালে, আৰু মোৰ লগত আছে 4জন বন্ধু আছে ইয়াতে। তো চাওক, এটা গৈছে এইফালে লাজুকা, এটা গ'ল সিফালে, আৰু ইয়াতে আছে এটা। তুমি আগতে আহি পাইছা নাই? নাই পোৱা নাই। তো আজি ফাৰ্ষ্ট আহিছোঁ, আপোনালোকক দেখুৱাম বাৰু ইয়াতে কি কি আছে। তো এইখন আছে সেইখন গেটখন, আৰু এইফালে যাওঁ এইটো ৰাস্তা। তো বলক আপোনালোকক ভিতৰলৈ লৈ যাওঁ। তো মই এইফালে বৰ্তমান উপস্থিত হৈছোঁ। ইয়াতে যিটো মন্দিৰ হয়, সেই মন্দিৰটো এইটো হৈছে সেইটো মন্দিৰ, আৰু ইয়াৰে আপোনালোকক দেখুৱাম। তাৰ আগতে আপোনালোকক ইয়াৰে যিটো আমাৰ দেউ আছে, তেওঁৰ লগত অলপমান কথা পাতোঁ বাৰু। এইটো মানে কিহৰ ওপৰত হয়, আৰু ইয়াতে মানুহ কিমান নহয়। তো বলক। তো মোৰ লগত আছে ইয়াৰে যিটো দেউৰী হয় ন আপুনি? তো ইয়াৰে হয়, ইয়াৰ কাষৰে। তো কিমান মানুহ এনে? ইয়াতে ভাগৱতটো হয়। চ' আপোনালোকে যদি আহিব খোজে আহিব ইয়াতে। আৰু গাঁওখিনি কি কয় হিন্দী? হয়, পানাৰা কাষতে আছে, পানাৰা গাঁৱৰ হয় এইটো। যদি আহিব খোজে আপোনালোকে ইয়াতে আহিব পাৰিব। আৰু
এইটো হৈছে এইটো মন্দিৰ আৰু আপোনালোক চব আকৌ দৃশ্যটো বাৰু দেখুৱাই দিছোঁ আপোনালোক এবাৰ আৰু চাওক ভিডিঅ'টো। আৰু এতিয়া আমি গৈ আছোঁ এটা নতুন মন্দিৰলৈ, নতুন মানে এটা বেলেগ মন্দিৰলৈ। তো বলক মানে কথাটো হ'ল কি আমি নাপাওঁ চিনি, গতি কৰি আমাৰ লগবোৰলৈ ৰখি অৱশেষত আহি পালে লগ দুটা। তো বলক এতিয়া মানে কথাটো হ'ল কি গৈ থাকোঁতে এটা ধুনীয়া মন্দিৰ দেখিলোঁ, কিন্তু আপোনালোকক দেখুৱাব নোৱাৰিম এই মন্দিৰটোৰ ভিতৰৰ পৰা, কিয়নো ইয়াৰ যিটো গেট হয় এই গেটটো তলা মাৰাই আছে। তো ৰাস্তাৰ পৰাই আপোনালোক দেখুৱাম বাৰু কিমান দূৰ পাৰোঁ। তো চাওক। তো আহি পালোঁ মই বৰ্তমান তামলেশ্বৰ মন্দিৰত, যিটো খৈৰাবাৰীৰ কাষতে আছে তামলেশ্বৰ মন্দিৰ। আৰু মই বৰ্তমান আছোঁ এই তামলেশ্বৰ মন্দিৰটোৰ পিছফালে, আৰু আগভাগ আপোনালোক দেখুৱাম। তাৰ আগতে চাওক এটা ধুনীয়া বস্তু এটা আছে এইফালে, এইটো হৈছে আমাৰ পদুম ফুল। এই পুখুৰীটোত যিমানবোৰ দেখিবলৈ পাব চববোৰ যিমান আছে আৰু চব পদুম ফুল হয় ইয়াতে। তো চাওক। তো ইয়াতে যিমানবোৰ দেখিবলৈ পাইছে সকলোবোৰ পদুম ফুল হয়, আৰু বৰ্তমান ইয়াৰ যিটো পদুম ফুল সেই পদুম ফুলবোৰ মহৰি যোৱাৰ কাৰণে আপোনালোকে পদুম ফুলটো দেখিবলৈ পোৱা নাই, কিন্তু যিমানবোৰ এইবোৰ দেখিবলৈ পাইছে সকলোবোৰ পদুম ফুলৰ গছ হয়। আৰু কি ক'ম, চাই থাকক ভিডিঅ'টো শেষলৈকে। তো এইখনে আছে এই মন্দিৰটোৰ মেইন গেট, আৰু বৰ্তমান ইয়াতে কলপুলি পুতি ধুনীয়াকৈ ইয়াতে আজি দেৱালী যিহেতুকে দেৱালী উদযাপনৰ যি ছাতি দিয়া ব্যৱস্থা, এই ব্যৱস্থাটো কৰি আছে এই গাঁৱৰ ৰাইজে। আৰু ভাল লাগিলে এইবোৰ দেখি। চ' ভিডিঅ'টো ইমানেই আজিলৈকে। যদি ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈকে ধন্যবাদ, হেপী দেৱালী।